শিক্ষা বিভাগৰ আজব কাণ্ড ৯জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৩জন শিক্ষক আমি ক'ব বিচাৰিছো নগাঁও জিলাৰ ৰূপহী শিক্ষা খণ্ডৰ অন্তৰ্গত তামুলীটোপৰ এমি মাদ্ৰাছাখনৰ কথা ১৯৯০ চনত স্থাপিত হোৱা বিদ্যালয়খনৰ বৰ্তমান অৱস্থা এনেধৰণৰ ৩জনকৈ শিক্ষকৰ বিপৰীতে মাত্ৰ ৯জন শিক্ষাৰ্থী বিদ্যালয়ত কিন্তু উপস্থিত থাকে মাত্ৰ ৪জন ছাত্ৰ-ছাত্ৰী তথাপিও শিক্ষকৰ ক্ষেত্ৰত উন্নত নহল ছাত্ৰ-ছাত্ৰী আজি আমাৰ সাংবাদিক গৈ উপস্থিত হোৱা বিদ্যালয়ৰ প্ৰধান শিক্ষক জংছেদ আলীক বিদ্যালয়খনৰ দুৰৱস্থাৰ কথা সোধোতেই হতভম্ব হৈ পৰে প্ৰধান শিক্ষকগৰাকী কিন্তু কিয় এনে অৱস্থা বিদ্যালয়খনৰ কাণসাৰ নাই কিয় শিক্ষা বিভাগৰ ইয়াতে ওলাই পৰিছে শিক্ষা বিভাগৰ ফুপুলা স্বৰূপ আমাৰ এই প্ৰতিবেদনৰ পাছত শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়তহে লক্ষণীয় ৰূপহীহাটৰ পৰা দুৰ্গেশ্বৰ ৰাজখোৱাৰ ৰিপৰ্ট DNA 24 আছাম দুখাৰ কথা সুধিম আপোনাক কিহৰ বস্তুটো মানে বিদ্যালয়ৰ সম্পৰ্কে দুখাৰ কথা সুধিম আপোনাক তাকে কৈছে বিভিন্ন সমস্যা জড়িত স্কুলখন হয় চাওক ১ নম্বৰ সমস্যা হ'ল আমাৰ আন্তঃগাঁথনি সমস্যা ল'ৰা ছোৱালী নিৰ্ভৰ সমস্যা গ্ৰাণ্ট তাৰমানে ফিল্ডৰ যে খেলপথাৰখন আছে সেইখনৰ সমস্যা আছে শিক্ষকৰ সমস্যা আছে তাৰপিছত আৰু এই ল'ৰা ছোৱালীৰ ইউনিফৰ্মৰ কথা আছে এইবিলাক মানে গোটেইখিনি সাঙুৰি খাই আছে মুঠতে আমাৰ ঘৰটো যদি হয় বিল্ডিংটো যদি হৈ যায় তেনে ল'ৰা ছোৱালী বাঢ়িব আৰু শিক্ষক হ'লে ল'ৰা ছোৱালী বাঢ়িব এনে ল'ৰা ছোৱালী আছে তাৰমানে কি আমাৰ এইটোকে নিম্ন শ্ৰেণীৰ ল'ৰা ছোৱালী নিম্নবৃত্তিৰ শ্ৰেণীৰ ল'ৰা ছোৱালী তেওঁলোকে কি সময়মতে এই কেতিয়াবা কামতো গুচি যায় কেতিয়াবা স্কুল আহে এনেকৈ হয় আৰু কিছুমান মানুহ আছে তেওঁলোকে প্ৰৰোচনা দিয়ে যে এইখন স্কুলত শিক্ষক কম তোমাতে যাব নালাগে প্ৰৰোচনা দিয়া যে ইয়াত শিক্ষক কম শিক্ষকেই নাই গৈ পেলাই কি কৰিব ল'ৰা ছোৱালী কম দেখা গৈছে ইয়াত খোৱা বোৱাৰো ব্যৱস্থা আছে মিড ডে মিলৰ ব্যৱস্থা আছে যিখিনি আহে মই সেইখিনি খুৱাওঁ আছে মানে ল'ৰা ছোৱালী আজি কম আজি বিশেষকৈ কম আহিছে এনেই ল'ৰা ছোৱালীটো আহে আহে আজি অহা নাই যে আজি মই বিশেষতে জানিব পাৰিছোঁ কোনোবাই এজনে এনাউন্স কৰিছে যে আজি স্কুলত আহিব নালাগে আজিলৈ অফিচৰ পৰা কোনোবা আহিব সাংবাদিক আহিব আৰু এই অফিচৰ কিবা কোনোবা আহিব এই ল'ৰা ছোৱালী এনেই মানে কি অফিচৰ পৰা আৰু সাংবাদিক গ'লে এনেই ভয় কৰে ল'ৰা ছোৱালী কমেই আহে ছাৰ আপোনাৰ স্কুলখনৰ নাম কি আছিলে তামোলটো প্ৰেমী বিদ্যালয় আপুনি প্ৰধান শিক্ষক ছাৰ নাম কি আছিলে আপোনাৰ জংছেদ আলী ছাৰ দেখা গৈছে যিখন জেগাত আপুনি বিদ্যালয় স্থাপন কৰিছে তাত সংখ্যালঘু অধ্যয়িত অঞ্চল মানে আপুনি অহাবাৰ কিমানটা ল'ৰা ছোৱালী পাম বুলি ভাবিছে আপুনি বুজা নাই সংখ্যালঘু অধ্যয়িত অঞ্চল ছাত্ৰ ছাত্ৰী মোটামুটি কম দেখিছোঁ নেক্সট ইয়াৰত আপুনি কিমান ছাত্ৰ ছাত্ৰী আপোনাৰ বিদ্যালয়লৈ আহিব বুলি আপুনি আশা কৰে আশাটো কৰোঁ যদি শিক্ষক আহে যদি শিক্ষক বাঢ়ে আৰু বিদ্যালয় গৃহটো নিৰ্মাণ কৰি দিয়ে তেনেহ'লে আমাৰ স্কুলত কমেও ৫০জনৰ ওপৰত ভৰ্তি হ'ব নতুনকৈ এতিয়া বৰ্তমান মই দেখিছোঁ ৩জন শিক্ষক আছে ৩জন মানে 2জন আমাৰ এই স্কুলৰ শিক্ষক আৰু এজন দিছে ইবি বুলি কয় ইবি এজন আছে ইবি দিছে তথাপিও এতিয়া শুনিছোঁ যে লৈ যাব তেওঁৰ মনটো এতিয়া বেয়া হৈছে তেওঁ ল'ৰা ছোৱালী গম পাই গ'ল তেওঁ ল'ৰা ছোৱালী সেইকাৰণে আজি কমি গ'ল ছাৰ এই বিদ্যালয়খন কিমান চনত এষ্টাব্লিছ হৈছিলে এইটো ১৯৯০ চনত ৯০ চনত পিছত হেৰি হোৱা নাই নেকি কি কয় স্বীকৃতি হৈছে স্বীকৃতিপ্ৰাপ্ত হৈছে ২০০৫ চনত গ্ৰাণ্ট হোৱা নাই এতিয়ালৈকে প্ৰাধিকৰণ হোৱা নাই টিচাৰসকলৰ টিচাৰ 2জন শিক্ষক হৈছে আৰু এজন 4th গ্ৰেডৰ হৈছিলে ন বাকীখিনি হোৱা নাই